নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা বহুতে ডাঙৰ এটা আপডেট আহিছে। 1004টা গ্ৰেড 3 পদৰ বিজ্ঞাপন কেনচেল কৰি দিয়া হৈছে আৰু আজি এখন নটিচ প্ৰকাশ কৰি দিয়া হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা। তো ভিডিঅ'টোত সকলোখিনি আপোনালোকক জনাই দিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো এইখনে হৈছে সেই নটিচখন। তো ইয়াতে আপোনালোকে দেখা পাইছে 1004টা গ্ৰেড 3 পদ মুকলি কৰিছিল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা 2020 চনতে। তো সেই পদখিনিৰ এতিয়া বৰ্তমান কেনচেল কৰি দিয়া হৈছে এই নটিচখনৰ যোগেৰে। আৰু ইয়াৰ লগতে আপোনালোকৰ 377টা গ্ৰেড 4ৰ পদ মুকলি কৰিছিল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা, কিন্তু সেই পদকেইটাৰো কোনো ধৰণৰ এক্সাম পতা নাছিল আৰু সেই পদসমূহৰো হয়তো আপোনালোকৰ যিটো আপোনালোকৰ এডভাৰটাইজমেণ্ট সেইটো কেনচেল কৰি দিব পাৰে। 2 দিনৰ ভিতৰতে আপোনালোকৰ নটিচো আহিব পাৰে। তো যিহেতু ইয়াৰে পদখিনি যিহেতু কেনচেল কৰি দিয়া হৈছে, তো এই পদখিনিৰ পুনৰ কেতিয়া অনলাইন প্ৰক্ৰিয়া চলিব বা পুনৰ বিজ্ঞাপনবোৰ কেতিয়া মুকলি কৰিব, তো তেনে ক্ষেত্ৰত আপোনালোকক জনাওঁ যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 25 মাৰ্চৰ কথা কৈছে, তো 25 মাৰ্চৰ ভিতৰতে 27,000টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিব। তো নতুনকৈ বিজ্ঞাপন আহিব। তো তাৰে ভিতৰতে আপোনালোকৰ হয়তো এই 1004টা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পদখিনি হয়তো থাকিব। তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। তো আজিলৈ ইমানে, ধন্যবাদ।